জয় হিন্দ সকলোকে গুড মৰ্নিং। এতিয়া ৰাতিপুৱা 6টা বাজে, আমাৰ 6টা বজাত ফলিন আছে। আজি মই যাব ওলাইছোঁ লতাশিল খেলপথাৰলৈকে। আজি আমাৰ ফাইনেল পিৰিয়ড আছে, তো আজি বহুত ধুনীয়া ভিডিঅ' এটা হ'ব, আপোনালোকে ভিডিঅ'টো চাই থাকক ধুনীয়াকৈ। আজি তাৰিখ হ'ল 31 অক্টোবৰ 2023 মংগলবাৰ, 1430 ভাস্কৰাব্দ 1945 শকাব্দ ৰাষ্ট্ৰ একতা দিৱস। দিনটো চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিন হয়, তো আজিৰ দিনটোতে ৰাষ্ট্ৰীয় একতা দিৱস পতা হয়। তো সেই উপলক্ষে আমি লতাশিল খেলপথাৰলৈকে গৈ আছোঁ। তাত ৰাষ্ট্ৰীয় একতা দিৱস মানা হৈছে। আহিব আৰু বেলেগ বেলেগ বেটেলিয়নৰ CRP আহিব, ফাৰ্ষ্ট আছাম কামাণ্ড মাণ্ডাকাটা হেডকোৱাৰ্টাৰৰ ফালৰ পৰা আমি গৈছোঁ তাত। 26জনী ছোৱালী 26জন ল'ৰা পেৰেড কৰাৰ কাৰণে। তো আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক, ভাল লাগিলে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। মই যিমানটো পাৰোঁ চেষ্টা কৰিম বনাবৰ কাৰণে ভিডিঅ'। তো সকলোবোৰ গাড়ীত উঠি ল'লে এতিয়া আমি যাম লতাশিল খেলপথাৰলৈকে। নামিব হৈ গ'ল, আমি নামো এতিয়া। সকলোবোৰ নামিলে গাড়ীৰ পৰা, আহি যোৱা। আমি পেড কৰি এইমাত্ৰ আহি পালোঁ। এতিয়া খাব দিব কিবা ব্ৰেকফাষ্ট চেকফাষ্ট। আমাৰ হৈ গ'ল, এতিয়া যাব চব পেড পাৰ্টি গ'লে মানুহবিলাক। এতিয়া আমি যাম পেড পাৰ্টিবিলাক।